তো নমস্কাৰ, নতুন আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মই এটা গম লাড়ু ৰেচিপি। আহকচোন চাওঁ আমি গম লাড়ু কেনেকৈনো বনাওঁ। মই লৈ লৈছোঁ কাজু লৈ লৈছোঁ আৰু ইলাচি লৈ লৈছোঁ, অলপ ঘিউ লৈ লৈছোঁ, চেনি 1 কাপ আৰু গম। মই কেৰাহীখন পাতি ল'লোঁ। তাত মই এতিয়া দি দিম ঘিউখিনি। ঘিউ দিয়া হৈ গ'ল। বেছি গৰম হ'বলৈ দিব নালাগে, গেছটো ল' ফ্লেমত থ'ব লাগে। মই ভাজি দিছোঁ। বেছি ৰঙা কৰিব নালাগে, অলপ দেৰি ফ্ৰাই কৰিলে হ'ব। এইখিনি মোৰ হৈ গৈছে। দেখিছে বেছি ৰঙা নাই কৰা। এতিয়া আহকচোন গমখিনি ভাজি লওঁ। কমকৈ দিব, নহ'লে বা গোটা বাতি যোৱা চান্স থাকে। সেইকাৰণে কমকৈ দি ফ্ৰাই কৰিব। এইখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ৰঙা আটা 1 কাপ লৈ লৈছোঁ। দেখিছে চেনি লোৱা কাপেৰে 2 কাপ ল'ম। মই অকণমান দি 1 কাপ লৈ লৈছোঁ আৰু কেৰাহীখন পাতি লৈছোঁ। আপোনালোকে ৰিফাইনতো বনাব পাৰে। মই আটা 2 কাপ দি দিলোঁ। দেখিছে এইখিনি ভাজি থাকিলে পিছত মিলি যাব। এনেকৈ কমি গ'লে অকণমান দিও দিব পাৰে ঘিউ। মই কিন্তু নাই দিয়া, এইখিনি পিছত মিলি যাব। দেখিছে ভাজি থাকিলে চেঞ্জ হৈ যাব কালাৰটো। দেখিছে লাহে লাহে কালাৰ চেঞ্জ হ'বলৈ লৈছে। এইখিনি এনেকৈয়ে যিমান পাৰে সিমান লৰাব। এইখিনি দেখিলে মোৰ কালাৰ চেঞ্জ হৈ আহিছে, অলপ ৰঙা পৰি গৈছে। এনেকৈ এইখিনি প্ৰায় 20-25 মিনিটমান লৰাব লাগিব। মই লৰাই আছোঁ, আপোনালোকে যিমান পাৰে সিমান লৰাব। দেখিছে মোৰ প্ৰায় কালাৰটো চেঞ্জ হৈছে আৰু মই এইখিনি হৈ গ'ল। এতিয়া মই কাজুখিনি ভাজি থোৱা কাজুখিনি মই অলপ খুন্দি ল'ম। বেছি গুড়ি কৰিলে বেয়া লাগে, মিক্সিটো দি ল'ব পাৰে আপোনালোকে। মই বেছি গুড়ি নকৰোঁ, সেইকাৰণে খুন্দি লৈছোঁ। ঠিক একেদৰে মই গমখিনিও খুন্দি ল'ম। এনেকৈ খুন্দি ল'ব আপোনালোকেও, গমখিনিও একে খুন্দি ল'ব। এতিয়া মই দি দিম ইয়াতে। এইখিনি মই অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। আপোনালোকে হাতেৰে চুবৰ পৰা জোখত ঠাণ্ডা হ'বলৈ দিব। এতিয়া মই কাজুখিনি দি দিছোঁ, আকৌ গমখিনিও দি দিলোঁ আৰু মই চেনিখিনি মিক্সিত মাৰি ল'লোঁ। 1 কাপ যে চেনি লৈছিলোঁ সেইখিনি মিক্সিত মাৰি পিনি এতিয়া ইয়াত চব মিক্স কৰি ল'ম। এইখিনি ফাৰ্ষ্টে মিক্স কৰি লৈছোঁ। দেখিছে খাবলৈ খুবেই সোৱাদ হয়, আপোনালোকে এবাৰ হ'লেও বনাই খাই চাব। এতিয়া মই চেনিখিনি দি দিম। দেখিছে একদম মিক্স কৰি ল'ব পূৰা। মোৰ মিক্স কৰা হৈ গ'ল। এতিয়া মই লাডু বনাব পাৰিম। দেখিছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি কমেণ্ট এটা কৰি জনাব কেনে হৈছে। যদি নতুনকৈ কোনোবাই চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আহিবলগীয়া ভিডিঅ'সমূহ পাবলৈ কাৰণে। বেছি টান নহয়, এনেকৈ লাডু কৰি দিলে লাডু হৈ যায়। দেখিছে মই পটাপট কৰি দিছোঁ। মোৰ লাডু কৰি হৈয়ে গৈছে। মই ইয়াৰ মেজাৰমেণ্টখিনি তলৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে চাই লৈ ল'ব পাৰিব। দেখিছে মোৰ লাডু হৈ গ'ল।